চন 2017 এই দিনটোতে পৃথিৱীৰ এটা হ'ব নলগা ঘটনা ঘটিছিল যিটো ঘটনাই গোটেই বিশ্বজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছিল আৰু সেই বছৰটো জুলাই আগষ্ট মাহৰ সময়ত ফেচবুকৰ এটা ঘটনাই গোটেই বিশ্ব কঁপাই তুলিছিল সো হে গাইজ মোৰ নাম বিশ্ব আৰু আপোনালোকে চাই আছে টিচ এভৰিথিং সো লেটছ ষ্টাৰ্ট হয় মই সেই ফেচবুকৰ কথা কৈছোঁ যি ফেচবুক আপুনি সদায় ব্যৱহাৰ কৰে যিটো নহ'লে হয়তো আপুনি অলপ টাইমো এনে থাকিব নোৱাৰে হৈছিল এই যে ফেচবুকৰ ইঞ্জিনিয়াৰ কিছুমান চাৰ্টবোৰ্ড বনোৱাত ব্যস্ত হৈ আছিল আপুনি হয়তো জানে চাৰ্টবোৰ্ড আগত ব্যৱহাৰ কৰিছে য'ত মেছেজ কৰিব পাৰে য'ত অট'মেটিক ৰিপ্লাই যায় চ' ফেচবুকেও তেনে এক চাৰ্টবোৰ্ড বনোৱাত ব্যস্ত হৈ আছিল যিটো কমপ্লিট ডেভেলপ কৰিব বিচাৰিছিল যিয়ে মানুহক দৰে এক্সপ্ৰেছন দিব পাৰিছিল তেতিয়া এজন ফেচবুক ইঞ্জিনিয়াৰে ভাবিছিল যে ফেচবুকক মানুহৰ দ্বাৰা নহয় সিহঁতৰ মাজতে দুটা প্ৰগ্ৰেম কৰি দিয়া যাওক যাতে সিহঁতৰ মাজত কিবা কিছুমান কথোপকথনৰ সৃষ্টি হয় চ' এটাৰ নাম দিছিল বব আৰু এটাৰ নাম দিছিল এলেছ চ' সিহঁতে যি ভাবিছিল সেয়াই হ'ল সেই কম্পিউটাৰ দুটাই কথা পাতি আছিল হয় সিহঁতে নিজৰ মাজতে কিছুমান লেংগুৱেজৰ সৃষ্টি কৰিছিল আৰু সিহঁতে কথা পাতি আছিল যিখিনি কথা মই আপোনালোকক এতিয়া দেখাবলৈ ওলাইছোঁ Bob, I can, everything else. Ls, balls have zero, to me, ... Bob, you, I, everything else. Ls, balls have a balls, to me, ... ফেচবুকৰ ইঞ্জিনিয়াৰে ভাবিলে যে সিহঁতে কি ভাষাত কথা পাতি আছে পিছলৈ ইঞ্জিনিয়াৰবোৰে গম পালে যে সিহঁতে নিজৰ মাজতে কিছুমান লেংগুৱেজৰ সৃষ্টি কৰিছে নিজৰ মাজতে ভাষাৰ সৃষ্টি কোনো সাধাৰণ জীৱই কৰিব নোৱাৰে যি বহুত শক্তিশালী ইণ্টেলিজেণ্টেহে কৰিব পাৰে যেনে মানুহ কম্পিউটাৰৰ পৃথিৱীত তেনে ভাষা সৃষ্টি হোৱাটো অসম্ভৱ কিন্তু তেনে হ'ল কিন্তু পিছলৈ সেই কম্পিউটাৰটো বন্ধ কৰি দিয়া হ'ল কাৰণ ফেচবুক ইঞ্জিনিয়াৰবোৰে ভাবিলে যদি এতিয়াই এইটো বন্ধ কৰা নহয় পিছলৈ বহু ডাঙৰ ঘটনা ঘটিব পাৰে কাৰণ বব আৰু এলেছ আজিৰ কম্পিউটাৰতকৈ বহু এডভান্স আছিল যিটো পিছলৈ কণ্ট্ৰলৰ বাহিৰ হ'ব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দিনত এয়াই আছিল আটাইতকৈ ডাঙৰ এক আচৰিত ঘটনা কি হ'ব যদি কম্পিউটাৰে মানুহৰ দৰে স্মাৰ্ট হৈ যায় সকলো বুজি পায় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ল এনেকুৱা এটা কম্পিউটাৰ প্ৰগ্ৰেম যিয়ে নিজে ভাবিব পাৰে নিজে এনেকুৱা কাম কিছুমান কৰিব পাৰে যিটো সাধাৰণ মানুহে বাবে ইম্পচিবল যিমান যি হ'লেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নোহোৱাকৈ অলপ সময় থাকিব নোৱাৰোঁ যেনে এলেক্সা চিৰি গুগল এছিষ্টেণ্ট এইবোৰ আন একো নহয় এইবোৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আপুনি যেতিয়া ফেচবুকত এটা কমেডি পেজ লাইক কৰে বা তেতিয়া ফেচবুকে আপোনাক এনেকুৱা কিছুমান কমেডি ভিডিঅ'জ বা কিছুমান কমেডি জ'কছে আপোনাক ৰিকমেণ্ড কৰিব ঠিক তেনেদৰে আপুনি সদায় চলোৱা ইউটিউব এটাকে ধৰক ইউটিউব এটা যেতিয়া আপুনি চলাব ইউটিউবত আপুনি যেনেকুৱা টাইপৰ ভিডিঅ' চাই তেনেকুৱা টাইপৰ ভিডিঅ'হে ইউটিউবে আপোনাক ৰিকমেণ্ড কৰিব চ' সেইবোৰ এটা সৰু সৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কিন্তু মই সেইবোৰ ইণ্টেলিজেন্সৰ কথা কোৱা নাই এইবোৰ এটা সৰু মেচিন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কোৱা হয় কিন্তু মই এই সৰু ইণ্টেলিজেন্সবোৰৰ কথা কোৱা নাই মই কৈ আছোঁ ডাঙৰ কিছুমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ বিষয়ে এটা ল' আছে যিটোক ম'ৰ্ছ ল' বুলি কোৱা হয় এই ল'টোৱে বুজায় যে পৃথিৱীত যিমানবোৰ ট্ৰানজিষ্টৰ আছে সেইবোৰ 1-2 বছৰৰ ভিতৰত দুগুণ হৈ যাব যেতিয়াৰ পৰা প্ৰথম কম্পিউটাৰ আৱিষ্কাৰ হৈছে তেতিয়াৰ পৰাই এই ল'টো সত্য প্ৰমাণিত হৈছে এতিয়ালৈ তেনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমাৰ মাজত নাই কিন্তু অহা 50 বছৰ ভিতৰত তেনে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আহি যাব বুলি বহু গৱেষকে আমাক জানিবলৈ দিছে আৰু কিছুমান গৱেষকে কৈছেও যে 50 বছৰ নহয় ই কমেও আৰু 30 বছৰ পিছত আমাৰ মাজলৈ আহি যাব মানুহ এদিন কম্পিউটাৰৰ পৰা এৰা খাই যাব আৰু সিদিনাই হ'ব এখন বহু ডাঙৰ যুদ্ধ যি কম্পিউটাৰ আৰু মানুহৰ মাজত হ'ব যিখন যুদ্ধত মানুহ কেতিয়াও জিকিব নোৱাৰিব কাৰণ যদি কম্পিউটাৰ নিজৰ মাজতে ভাষা বনাই সিহঁতৰ মাজতে ডেভেলপ হ'ব পাৰে তেন্তে এনেকুৱা হাজাৰ কম্পিউটাৰ মিলি যদি প্ৰগ্ৰেম সৃষ্টি কৰে তেন্তে সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আটাইতকৈ শক্তিশালী হ'ব কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্ৰেইন আনলিমিটেড হয় যিটো সাধাৰণ মানুহৰ তাত নাথাকে সেইবাবে টেকন'লজি বেছি আগবঢ়াটো মানুহৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আপুনি হয়তো জানে যে কম্পিউটাৰৰ ভিতৰৰ গতিসমূহ পোহৰৰ গতি সমান বুলি ধৰা হয় যিটো 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ড তাৰ তুলনাত মানুহৰ নিউৰনৰ গতি মাত্ৰ 400 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে আপুনি ভাবি চাওক যদি সিহঁতে নিজৰ মাজতে কথা পাতিব আৰম্ভ কৰিব পাৰে নিজৰ মাজতে কিছুমান প্ৰগ্ৰেম সৃষ্টি কৰিব পাৰে তেন্তে কিমান ডেভেলপ কৰিব পাৰিব
যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ মানুহতকৈ বেছি শক্তিশালী হৈ যায় তেতিয়া দুটা কাম মাত্ৰ হ'ব পাৰিব। নাম্বাৰ 1, মানুহ এই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব। নাম্বাৰ 2, মানুহ চিৰদিনৰ বাবে অমৰ হৈ যাব। চ' আমি নাজানো যে ৰবটবোৰে আমাক সহায় কৰিব নে আমাক মাৰি পেলাব। যদি মানুহৰ দৰে ভাৱনা ৰবটেও আনিব পাৰে তেন্তে নাম্বাৰ 2টো সত্য হ'ব। আজি আমি এইখিনি কথা সেইকাৰণে পাতিলোঁ কাৰণ 2017 চনৰ এটা হ'ব নলগা ঘটনাই গোটেই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। যি দুটা কম্পিউটাৰৰ মাজত কথা পাতি আছিল, হয় আপুনি হয়তো ভাবিছে সিহঁত দুটাক আৰু কথা ক'ব দিব পাৰিলেহেঁতেন, সিহঁতৰ ওপৰত আৰু কিবা কিবি এক্সপেৰিমেণ্ট কৰিব পাৰিলেহেঁতেন, কিন্তু তাৰ আগত আপুনি সিহঁতে পতা কথাখিনি আকৌ এবাৰ চাই লওক। বব, I can everything else. I can everything else. এইটোৰ মিনিং হ'ল মানে মই সকলো কাম কৰিব পাৰোঁ। বব, I everything else. মানে মই তুমি সকলো কাম কৰিব পাৰোঁ। হয়তো সিহঁতে বেলেগো কিবা কথা পাতিব পাৰে, কিন্তু এই কথাখিনি দেখি অলপ কিবা উদাহৰণ পোৱা যায়। আমি তেওঁলোকক ধন্যবাদ দিব লাগে যে তেওঁলোকে এই প্ৰগ্ৰেমটো পিছলৈ বন্ধ কৰি দিলে। চ' আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' এতিয়ালৈ বাই। এটা কথা পাহৰি গ'লোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া, আমি চব জয় আই অসম।